guys, welcome back to my YouTube channel Rabbani Vlogs. So আজি এটা বুম ডাঙৰ জায়গাত গৈ আছো আৰু মোৰ লগত আছে মুস্কান Vlogs আৰু মই যাম সাইকেলৰ কাৰণ আমাৰ ঘৰৰ পৰা অলপমান দূৰত তো ব্লগ ভিডিওখন আৰম্ভ কৰো দলগাঁও সমষ্টিৰ 4 নম্বৰ বৰুৱাজাৰ গাঁৱত চাব পাৰে ইয়াত আছে এটা 4 নম্বৰ বৰুৱাজাৰ দক্ষিণ চুৱা প্ৰাথমিক বিদ্যালয় এয়া চাব পাৰে লিখা আছে আৰু স্কুলখন ভালদৰে দেখুৱাই আছো কেনেকুৱা স্কুল আৰু এইখন হল দৰং জিলাৰ ভিতৰত বিখ্যাত স্কুল বুলি ক'ব পাৰি কাৰণ ইয়াৰ যিটো তাৰমানে পৰিৱেশখন বহুত ভাল আৰু স্কুলখন কেনেকুৱা সো দেখুৱাই দি আছো আৰু ভিতৰলৈ সোমাবলৈ চেষ্টা কৰো चिचारी ए अतीत की चादर ओढ़े खोया आज उन गुफाओं में है चंदा जाके पीछे चिपटा रात इन पहाड़ों के चमकता जुगनू जैसे तारे लाख इन फिजाओं में लपक के बांधा मैंने फीता छाप छोड़े चला मुझे किसने क्या क्या कहा भटकता रहा मैं सिर्फ आवारा मैं एक बादल में चलता रहा गगन बरस पड़ा আৰু চাওক না বহুত ভাল লাগি আছে ইয়াত আৰু কি কম আৰু স্কুলৰ বিষয়ে আৰু ক'বলৈ মোৰ একো নাই কাৰণ যি পৰিবেশ চালো ইয়াত আহি এইখন স্কুলৰ ল'ৰা ছোৱালীবিলাক যদি কয় যে আমি নপঢ়ো অৰ্থাৎ ক্লাছ নকৰে তেনেহ'লে বাহিৰৰ বিলাক যিবিলাক আমাৰ ৱালত লিখা আছে স্কুলৰ ৱালত গোটেইখিনি লিখা আছে কাৰণ চাব পাৰে মতলকৰ বাণী এইকেইটা লিখা আছে আপুনি বহুত কিবা কিবি ইয়াত পঢ়িব পাৰে আৰু এইখিনি আৰু দেখুৱাই আছো কেনেকুৱা আৰু ইয়াত আছে অসমীয়া 12টা মাহৰ নাম বহাগ জেঠ আহাৰ শাওন ভাদ আহিন কাতি আঘোণ পুহ মাহ ফাগুন চৈত এইখিনি লিখা আছে আৰু ওপৰত লিখা আছে মহৎলোকৰ আমাৰ জাতিৰ পিতা মহাত্মা গান্ধী অহিংসা পৰম ধৰ্ম মহাত্মা গান্ধী আৰু আমাৰ মিছাইল মেন আছে এপিজে আব্দুল কালাম আৰু ইয়াত চাব পাৰে অতি স্পষ্টভাৱে মেপখন অঁকা হৈছে চাব পাৰে ইয়াত আছে দিল্লী চলো নেতাজী সুভাষ চন্দ্ৰ ঘোষ চাব পাৰে আৰু দেহতকৈ মোমাই ডাঙৰ নহয় এইটো কোনে কৈছিল আপোনালোকক কওকচোন মই কৈছিলো লাচিত বৰফুকন কৈছিল এটা বস্তু ভাল লাগিছে চাব পাৰে ইয়াত এটা ডাষ্টবিন আছে মজা দেখুৱা গৈ আছে চাব পাৰে এয়া ডাষ্টবিনটো চাব পাৰে ইয়াত তাৰমানে জাবৰ জোথৰ বিলাক পেলাব পাৰে এইটো ভাল লাগিছে বহুত কাৰণ আমাৰ পৰিৱেশৰ কথা আছে কাৰণ আমাৰ যিবিলাক ল'ৰা ছোৱালীবিলাক প্লাষ্টিক যিবিলাক অৰ্থাৎ আমাৰ যিবিলাক তাৰমানে পেকেট বস্তু খায় সেইবিলাক য'তে ত'তে পেলাব নোৱাৰে সেইকাৰণে আমাৰ কাৰণে ষ্টুডেণ্টৰ কাৰণে এখন ডাষ্টবিন দিয়া হৈছে বহুত ভাল লাগিছে এইটো ইয়াত আছে যুগ্ম অযুগ্ম সংখ্যা ৱালত লিখি দিছে চাব পাৰে দেখুৱাই দি আছো
ইয়াত এখন আছে এহেঙীয়া গড় আৰু ইফালে আছে বিলুপ্ত প্ৰাণী বৰটুকুলা ইয়াত আছে চাব পাৰে বহুত ভাল লাগিছে দে মোৰ লগত আছে এজন ইউটিউবাৰ এই চেনেলটোৰ নাম কি মিষ্টাৰ সিৰাজুল বাবু মোৰ ইউটিউব চেনেলটোৰ নাম হ'ল আপোনালোকে গৈ কিনে চাব পাৰে আৰু তাৰ মানে এনেকুৱা যে স্কুল তোমাৰ গাঁৱত এখন আছে তুমি ইয়াৰ বিষয়ে কি ক'ব বিচাৰা মই ক'ব খোজোঁ যে এই বিদ্যালয়খন যে আমাৰ গাঁৱত গঢ়ি উঠিছে এটা আচৰিত কথা আৰু ইয়াত অকল ইউটিউবাৰ নহয় ধৰক আপোনাৰ যদি নিউজ চেনেল হয় আসাম টক্স প্ৰাগ নিউজ নিউজ লাইভ এনেকুৱা ধৰণৰ যিবিলাক চেনেল আছে চব আহিছে আৰু ইয়াত বহুতো ঠাইৰ পৰা মানুহ ভ্ৰমণ কৰিব আহে আৰু বহুতো বিদ্যালয়ৰ পৰা ছাত্ৰ ছাত্ৰী ইয়াত আহে আৰু যদি ছাত্ৰ ছাত্ৰী ইয়াত আহি কিতাপ নোখোলাকৈ ঘূৰিব পাৰে তথাপিও শিক্ষা গ্ৰহণ কৰিব পাৰিব যিখিনি আমাৰ প্ৰাথমিক শিক্ষা সেইখিনি ল'ব পাৰিব সেইখিনি আমাৰ ভাল লাগিছে আৰু বিদ্যালয়খনৰ যিটো প্ৰধান শিক্ষক আছে ভালদৰে যত্ন কৰি ৰাখে আৰু ছাত্ৰ ছাত্ৰীয়ে বহুত যত্ন কৰে বিদ্যালয়খন সেইকাৰণে আজি বিদ্যালয়খন সেইকাৰণে এই বিদ্যালয়খন অসমৰ ভিতৰত এটা গৌৰৱ অনুভৱ কৰিছে ইয়াৰ চেনেলটোৰ নাম হ'ল মিষ্টাৰ সিৰাজুল বাবু ডেছক্ৰিপশ্যনৰ লিংকটো আছে তাৰ পৰা আপুনি তেওঁৰ ভিডিঅ'বিলাক চাব পাৰে বহুত ভাল ভাল ভিডিঅ' বনায় আজিৰ কাৰণে এইখিনি যদি ভিডিঅ'টো ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰিব লগতে যিটো বেল আইকন আছে এইটো প্ৰেছ কৰি ৰাখিব তো আজিৰ কাৰণে এইখিনি বাই বাই